নমস্কাৰ বন্ধু বান্ধৱীসকল, হাতত মাত্ৰ 2 দিন আৰু 2 দিন পিছত অৰ্থাৎ 30 জুলাই তাৰিখে প্ৰকাশ পাব অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথমখন ফাইনেল লিষ্ট আৰু সকলোৱে লাভ কৰিব 2 পৰা 5 লাখকৈ টকা। আৰু যদি আপুনি নাইবা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত আবেদন কৰিছিল, ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ নামটো আহিবনে নাই আৰু লিষ্টখন ক'ত কেতিয়া প্ৰকাশ কৰিব, লগতে অন্য কিছুমান গুৰুত্বপূৰ্ণ তথ্য। সো ভিডিঅ'টো অকণমান স্কিপ নকৰি শেষলৈ চাই থাকিব। লগতে আপুনি যদি আমাৰ চেনেল নতুনকৈ ভিজিট কৰিছে তেন্তে এনে আগন্তুক দিনত অসম চৰকাৰৰ যিকোনো আঁচনিৰ খবৰ আগতীয়াকৈ পাবলৈ আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুটো হ'ল যে 30 জুলাই তাৰিখে ৰাতিপুৱা 10 পৰা 12 বজাৰ ভিতৰত প্ৰথমখন ফাইনেল লিষ্ট ওলাব আৰু এই লিষ্টখনত 30,000 যুৱক যুৱতীৰ নাম থাকিব আৰু শিক্ষাগত অৰ্হতা আৰু প্ৰজেক্ট হিচাপে আপোনালোকে 1 পৰা 5 লাখ টকাকৈ লাভ কৰিব। এতিয়া ফাইনেল লিষ্টখন আপোনাৰ নাম থাকিবনে নাইবা কেনেকৈ চেক কৰিব আৰু বৰ্তমান আপোনাৰ ফৰ্মখনৰ ষ্টেটাছ কি হৈ আছে যদি জানিব বিচাৰে তেন্তে ওপৰৰ যিটো লগইন অপশ্যন আছে এই লগইন অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ বহুৱাই পাছৱৰ্ড নাইবা লগইন উইথ OTP বহুৱাই ক্লিক কৰিবি। ইয়াতে যিটো কেপচাৰ দিয়া আছে সেই কেপচাৰটো সুন্দৰকৈ সঠিকমতে বহুৱাই আপোনালোকে লগইন কৰি ল'ব। তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব য'ত এই পেজখন লিখা থাকিব আপোনাৰ সম্পূৰ্ণ ডিটেইলছ, য'ত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কেতিয়া ফৰ্ম ছাবমিট কৰিছে ইত্যাদি গোটেইখিনি থাকিব। তাৰ লগতে বক্স থাকিব য'ত একশ্যন বুলি থাকিব আৰু এটা ষ্টেটাছ বুলি থাকিব। এই ষ্টেটাছৰ তলত আপোনালোকে গ্ৰীণ কালাৰত লিখা থাকিব ছাবমিটেড বুলি। কিন্তু এই ছাবমিটেড বুলি আপুনি পইচা নাপায়, কিন্তু যেতিয়া ফাইনেল লিষ্টখন ওলাব তাৰ আগতে ছাবমিটৰ ঠাইত একচেপ্টেড নাইবা এপ্ৰুভ বুলি লিখা আহিব। যদি একচেপ্ট নাইবা এপ্ৰুভ বুলি লিখা আহে তেন্তে আপুনি বুজি ল'ব পাৰিব যে আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে ফাইনেল লিষ্ট 30,000 যুৱক যুৱতীয়ে লাভ কৰিব, সেই লিষ্টখনৰ বাবে আপুনি চিলেকশ্যন লাভ কৰিছে আৰু আপোনাৰ বেংক একাউণ্ট অতি সোনকালে 2 লাখ নাইবা 5 লাখকৈ টকা আহি যাব। আৰু ইয়াৰ আগতে আপোনালোকৰ বাবে এখন লিষ্ট আৰু ইয়াৰ লগতে আৰু এখন লিষ্ট ওলাব আৰু সেই লিষ্টতো আপোনাৰ নাম আছে নাই চেক কৰি ল'ব পাৰিব। এতিয়ালৈকে ফাইনেল লিষ্টখন ক'ত কেনেকৈ প্ৰকাশ কৰিব এই বিষয়ে কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই যদিও 29 জুলাই তাৰিখে এখন অফিচিয়েল আপডেট আহিব বুলি ইতিমধ্যে জনাইছে আৰু অফিচিয়েল আপডেটখনত লিখা থাকিব ক'ত কেনেকৈ চেক কৰিব লাগিব আৰু যেতিয়া অফিচিয়েল আপডেট আহিব তেতিয়া আপোনালোকক জনাই দিবলৈ আমি চেষ্টা কৰিম। সকলোতকৈ আগতীয়া খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো অলপ হ'লেও আপোনালোকৰ ভাল লাগিছে। যদি অলপ হ'লেও ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজি আছিল এইখিনি গুৰুত্বপূৰ্ণ আপডেট। লগ পাম নতুন আপডেট সৈতে। টিল দেন টেক কেয়াৰ। জয় আই অসম।